নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মানে মেডিকেল যাব ওলাইছোঁ। আপোনালোকে গম পাব কিয় যাব ওলাইছোঁ, সকলোখিনি ক'ম আপোনালোকক। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মানে ৰাতিপুৱাতে যোৱাৰ কথা আছিলে, কিন্তু ৰাতিপুৱাৰ পৰাই মানে পূৰা বৰষুণ দি আছে, যাব পৰা নাছিলোঁ। তো এতিয়া চাগে 3টামান বাজিয়ে গ'ল, এতিয়া যাব ওলাইছোঁ আৰু এতিয়া যাই থাকোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, পূৰা শেষলৈ গম পাব। সকলোখিনি ক'ম আপোনালোকক। আৰু আপোনালোকক জনোৱা হোৱা নাই কিয় মেডিকেল যোৱা হৈছে। মানে মই বিহুত ঘৰ যাওঁতে এইবাৰ মানে মোৰ চকুত লেফ্ট ছাইডত মানে এটা কিবা লেয়াৰ পৰা টাইপ হৈছিলে, সেইটো দেখাবৰ কাৰণে গৈছিলোঁ। কিন্তু মানে পাৱাৰটো চেক কৰিলে তো চশমা ল'ব দিলে আৰু তো আজি চশমাটো ল'ব গৈছিলোঁ, কিন্তু মানে যিজনে অৰ্ডাৰ লয় সেইজন মানুহ মানে অহা নাই, সেইটো কাৰণে মানে ফিৰি আহিব লগা হ'ল। আৰু আপোনালোকক জনাওঁ মানে কি বুলি জনাওঁ আৰু যিহেতু এতিয়া মানে আপোনালোক ফেমিলিও হৈ গ'ল, মানে গোটেইখিনি শ্বেয়াৰ কৰি মানে কৰোঁৱেই আপোনালোকৰ লগত। ভালখিনি যেনেকৈ শ্বেয়াৰ কৰোঁ মানে বেয়াখিনিও মানে দেখাব বিচাৰোঁ আৰু কাৰণ ফেমিলিৰ লগত এইটো মানুহে সুখ দুখবোৰ শ্বেয়াৰ কৰে ন গোটেইখিনি। সেইকাৰণে মানে ভাবিলোঁ আপোনালোকৰ লগতো এবাৰ শ্বেয়াৰ কৰি দিওঁ। কাৰণ সেইদিনা যে মানে ধুমুহা বতাহ আহিছিলে, তো মানে আমাৰ ৰাতি মাহঁতে শুই থাকোঁতে মইতো গুৱাহাটীত আছিলোঁ, মানে গোটেই টিং চিং তেনেকুৱাকৈ মানে উৰুৱাই লৈ গৈছে। তো মানে বেয়া লাগিছে, বহুত বেয়া লাগিছে। আৰু তাৰপিছত সিহঁতে মানে এটা ছাইডত উৰাই লৈ গৈছিলে, এটা ছাইড লৈ যোৱা নাছিলে। সেইটো ছাইডত মানে সিহঁতে তেনেকুৱাকৈ শুলে আৰু তেনেকুৱাকৈ। আৰু মোক মানে ভণ্টি এটা ভিডিঅ' ক্লিপ পঠাইছিলে আৰু কেনেকুৱাকৈ উৰাই নিছে। তো এইটো ভিডিঅ'তে মই মানে ভিডিঅ' ক্লিপটো এড কৰি দিম, আপোনালোকে চাব পাৰিব। এতিয়া আহিছোঁ বাজাৰ ইণ্ডিয়া, তাতে এতিয়া চাই লওঁ বাজাৰ ইণ্ডিয়াত কিবা পাওঁ নেকি, চাই থাকিব। আৰু এতিয়া আছোঁ মানে এইফালে বাজাৰ ইণ্ডিয়াত আছোঁ। মেডিকেলৰ পৰাতো ফিৰিয়ে আহিব লগা হ'ল, সেইকাৰণে মানে ভাবিলোঁ কেইটামান সৰু সুৰা বস্তু ল'ব লগা আছিলে। সেইকাৰণে মানে ইয়াতে সোমালোঁ আৰু এইফালে এনেই কিবা কিবি চাই আছোঁ। মানে কুৰ্তা চাইছিলোঁ, তো ভাল লগা নাই একো, তো লোৱা নাই আৰু এইফালে এয়া এনেই সৰু সুৰা কিবা কিবি লৈ ল'লোঁ। এতিয়া যাই থাকোঁ তলত, চাই থাকিব। আৰু এতিয়া ওলালোঁ আৰু তাৰ পৰা এয়া সৰু সুৰা কিবা কিবি লৈ ল'লোঁ। আৰু এতিয়া যাই থাকোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈ। এইফালে এতিয়া আমি খোৱা বস্তু লৈ লৈছোঁ। ইয়াতে এনেই অলপ টাইম বহি আছোঁ, মানে অলপ কাম আছে কৰিব লগা, সেইখিনি কাম কৰি ঘৰ যাম। আৰু চাই থাকিব। আৰু এইফালে চাওকচোন কাপকেইটা কিমান ধুনীয়া লাগিছে। মানে মই আচলতে ফটো এখনেই ধুব আহিছিলোঁ, মানে দেউতাই কিবা ফটো এখন ধুব দিছিলে, তো সেইটো কাৰণে মানে ফটোখনেই ধুব আহিছোঁ। আৰু এতিয়া ঘৰ আহি পালোঁ। আৰু চকুটো আজি চশমা লোৱা নহ'ল বাৰু, মানে ডক্তৰে নাই কৈছোঁ আপোনালোকক। আৰু এই মেডিচিন কিবা কিবিটো আগতে দিছিলে, সেইখিনি এতিয়া লগাই আছোঁ। আৰু চশমাটো ল'ব লাগিব জল্দি। আৰু মানে যে ধুমুহাটো যে ভিডিঅ'টো দেখাইছিলোঁ, সেয়াই আৰু এতিয়া মানে টিং চিং লগাইছে, এতিয়া মানে ঠিকে আছে। আৰু ভাবিলোঁ আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰি দিওঁ আৰু যিহেতু এতিয়া আপোনালোক ফেমিলিয়ে হৈ গ'ল, তো ভালখিনি যেনেকৈ শ্বেয়াৰ কৰোঁ বেয়াখিনিও মানে দেখাই দিলোঁ আৰু আপোনালোকক। সেয়াই আৰু এতিয়া মানে মই ফেব্ৰিক আনিছোঁ, এই দুটা, ব্লেক য়েল্লো আৰু এইটো ফেব্ৰিকুইক। কিবা এটা বনাম আৰু কিবা এটা, তো আপোনালোকক দেখাম কি বনাওঁ। আৰু এতিয়া দেৰিয়ে হ'ল, বনাব পাৰোঁনে নাই, যেতিয়া বনাম তেতিয়া দেখাম বাৰু আপোনালোকক। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এইফালে মই বনাব লৈছোঁ ব্ৰইলাৰ মাংস। একদম সহজ পদ্ধতিত বনাব পাৰি আৰু আপোনালোকে বনাব পাৰিব। আৰু এইফালে পিঁয়াজ দি লৈছোঁ, পিঁয়াজখিনি ভাজি ল'লোঁ আৰু একদম কম তেলত দিছোঁ। পিঁয়াজখিনি ভাজি কিনি মাংস আৰু আলুখিনি একেলগে বহাই দিছোঁ। মাংস আৰু আলুখিনি এতিয়া অলপ ভাজি ল'ম। ইমান ভালকৈ নাজানো বনাব, তথাপিও মানে বনাইছোঁ আৰু মানে গোটেইখিনি এবাৰ ভালদৰে লাৰি লৈছোঁ।
আৰু এতিয়া দি দিছোঁ ইয়াতে আদা আৰু নহৰু মানে মায়ে পিচি দিছিলে সেইখিনি দি ল'লোঁ। মানে গোটেইখিনি ঘৰৰে মছলা আৰু ইউজ কৰা হৈছে একদম সহজ পদ্ধতিত। আৰু এইফালে এতিয়া দি লৈছোঁ ঘৰৰে জলকীয়া গুড়ি, ঘৰতে খুন্দা 2-3 চামুচ। আৰু এইফালে মায়ে কিবা মছলা গুড়ি কৰিছিলে সেইটো দি ল'লোঁ, এই 2 চামুচ। আৰু এইফালে হালধি, মানে চৌকাতে বনাইছোঁ আৰু চৌকাত বনাই কিনে মই বেছি ভাল পাওঁ, সেইকাৰণে চৌকাতে বনাইছোঁ জুইত। আৰু এইখিনি এতিয়া গোটেইখিনি পূৰা লাৰি থাকিব লাগিব অলপ টাইম, গোটেইখিনি পূৰা মিহলি হৈ নোযোৱালৈ। আৰু এইফালে হৈ গ'ল, পূৰা কালাৰটো ধুনীয়া আহিছে। এইফালে চাব পাৰে কালাৰটো ধুনীয়া আহিছে। আৰু এইফালে দি দিলোঁ পানী, মানে অলপ মানে জুলীয়া টাইপ বনাইছোঁ আৰু এইফালে এতিয়া দি ল'লোঁ ধনিয়া পাত, পাত ধনিয়া হয় এইটো। আৰু এইটো একো ৰেচিপি নহয় দেই, এনে জাষ্ট মই বনাইছিলোঁ কাৰণে আপোনালোকক দেখাই দিছোঁ আৰু মানে সেয়াই, এনেই সহজ পদ্ধতিত বনোৱা হৈছে। সোৱাদটো খাই চালেহে গম পাম আৰু কেনেকুৱা হৈছে। আপোনালোকক যে কৈছিলোঁ ফেব্ৰিক কালাৰকেইটা দি কিবা এটা বনাম বুলি, আৰু এইফালে লৈ লৈছোঁ মই এখন বাতৰি কাগজ, আৰু এইখন ডাঠ কাগজ হয়, আৰু এইফালে কালাৰ, আৰু এইফালে ব্ৰাছডাল মানে ক'ৰবাত হেৰাই গৈছে তো মেকআপ ব্ৰাছে লৈ লৈছোঁ। এইফালে আঠা, তো চাই থাকক কি বনাওঁ দেখাই যাম আপোনালোক। আৰু এইফালে এয়া বাতৰিখিনি পূৰা এনেকুৱাকৈ ৰ'ল বনাই লৈছোঁ, আৰু এইখিনি এতিয়া কালাৰ কৰিম, চাই থাকিব দেখাই যাম। আৰু এইফালে এয়া ব্লেক কালাৰটো কৰি ল'লোঁ, এতিয়া অলপ শুকাব দি লওঁ এইখিনি, আৰু বাকীখিনি কালাৰ কৰি লওঁ এতিয়া। আৰু এইফালে গোটেইখিনি কালাৰ কৰা হৈ গ'ল, আৰু শুকাই গ'ল। আৰু আপোনালোকক কোৱা নাছিলোঁ কি বনাম, মই মানে এটা ফটো ফ্ৰেম বনাব লৈছোঁ। সেইখন ফটো আছিলে, ভাবিলোঁ এটা ফ্ৰেমেই বনাওঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে এবাৰ শ্বেয়াৰ কৰি দিওঁ। আৰু সেয়াই আৰু এতিয়া বনাই লওঁ, দেখাই থাকিম বাৰু, চাই থাকিব। আৰু এইফালে ইয়াতে মানে ফটোখন লগাই ল'লোঁ, তাৰপিছত এইখিনি মানে কাটি ল'ম, কাটি কিনে ইয়াতে লগাই দিম, দেখাই থাকিম, চাই থাকিব। আৰু এইফালে এনেকৈ সৰু সৰুকৈ চাইজত মানে কাটি লৈছোঁ, এতিয়া এইফালে এডাল লগালোঁ। আৰু এইফালে এটা ছাইড হৈ গ'ল, ইফালে লগালোঁ, ইয়াতে আৰু ছাইডৰখিনি আছে, এইখিনি লগাই লওঁ। আৰু এইফালে হৈ গ'ল গোটেইখিনি লগোৱা দুটা ছাইডত। আৰু চাওঁ কিবা ডিজাইন দিব পাৰোঁ নেকি, কেনেকুৱা লাগিছে জনাব আপোনালোকে। এয়া হৈ গ'ল ৰেডি, আৰু এইখিনি গোটেইখন অলপ ডিজাইন কৰি দিলোঁ, আৰু এনেকুৱাকৈ মানে পহিলা আৰু ফুল এনেকুৱাকৈ বনাই দিলোঁ। কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু কেনেকুৱা লাগিছে জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহি আছোঁ নতুন এটা ভিডিঅ' লৈ, তেতিয়ালৈ চাই থাকিব। আপোনালোক সকলোৱে সুখত থাকক, সুস্থ থাকক। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।